friends, Okhomia Kitchen and Daily Lifestyle লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ লৈ আহিছো সৰু মাছ পাতত দিয়া, যিটো মই কেৰাহীত পাতত দিম। যিহেতু সদায় জুই ধৰি মাছ পাতত দি খাবলে আমাৰ অসুবিধা হয়, কিন্তু মাছ পাতত দিয়া খাব আমাৰ বহুত মন যায়। সেইকাৰণে আপুনি এনেদৰে অতি সহজে খাব পাৰে। এখন কলপাত মই ভালদৰে জুইত হেকি ললো, যাতে মাছখিনি বান্ধোতে কলপাতখন ফাটি না যায়। এয়া মাছ ললো, তাত এচামুচ খৰিচা দিছো আৰু মই অলপমান জলকীয়া দিছো। যেহেতু মোৰ ওচৰত কেঁচা জলকীয়া নাছিলে, ইয়াত কেঁচা জলকীয়া দিলে বেছি ভাল হয়। আৰু অলপমান নহৰু দিছো আৰু ইয়াত দিছো মই নিমখ আৰু দিছো অলপমান জালুকৰ গুৰি। এতিয়া মই ইয়াত দিম অলপমান মিঠাতেল আৰু এইখিনি মই এতিয়া ভালদৰে মিহলাই লম। এনেকে সৰু মাছ পাতত দি খাবলে বহুত বেছি সোৱাদ হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন। এইখিনি মই এতিয়া ভালদৰে মিহলাই লৈছো আৰু এইখিনি মই এতিয়া ভালদৰে বান্ধি লম। আপোনালোকৰ যেনেদৰে সুবিধা হয় তেনেদৰে বান্ধি লব। এতিয়া মই গেছটো জ্বলাই লৈছো আৰু জুইটো একেবাৰে লো কৰি দিছো। এতিয়া কেৰাহীত মই মাছখিনি পাতত বান্ধি লোৱা মাছখিনি দি দিছো আৰু মই এখন ঢাকনেৰে এনেদৰে ঢাকি ৰাখিছো। প্ৰায় 15 মিনিট মানৰ পাছত মই ঢাকনখন উঠাইছো আৰু এইখিনি মই উলটাই দিছো, যাতে দুই ফালৰ পৰা ভালদৰে সিজে। আকৌ ঢাকন মাৰি ৰাখি দিছো। এনেদৰে মাজে মাজে আপুনি ঢাকনখন উঠাই চাই থাকিব। এয়া চব কেৰাহীখন বেছি শুকান হৈ যোৱাৰ দৰে লাগিছে, সেইকাৰণে মই তাত অকণমান পানী ছেটিয়াই দিছো। বেছিকৈ পানী নেছেটিয়াব, অকণমান ছেটিয়াই দিব, যাতে ভিতৰলৈ পানীটো সোমাই নাযায়। এনেদৰে অলপ দেৰি মূৰে মূৰে চাই থাকিব আৰু এয়া মোৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ আপডেট পাই থাকে। এয়া মোৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। এইখিনি আপুনি এনেদৰেও ভাতৰ লগত খাব পাৰে, নতুবা পিটিকা কৰিও খাব পাৰে। খাবলৈ বহুত সোৱাদ হয়, এবাৰ ট্ৰাই কৰি চাব। থেংক ইউ।